हेलो गाइस नमस्कार एया आको एटा नतुन रेसिपि এইখিনি হল ভেদাইলতা আর এইখিনি হল নৰসিং পাত ভেদাইলতা নৰসিং পাত মিক্সিত গুড়া কৰি লম মাছৰ লগত জোল বনাম এই চাওক এতিয়া মই ভিডিওটো আৰম্ভ কৰো আৰু ইয়াৰ লগতে আলু আছে অলপ জিৰা দিলো পিঁয়াজ আদা নহৰু বিলাহী এইখিনি আলু দিলো অলপ সময় ঢাকি দিলোঁ অলপ হালধি দিলোঁ অলপ জিৰা পাউডাৰ অলপ ধনিয়া পাউডাৰ এইখিনি দিলোঁ ভেদাইলতা এয়া গাইস ভেদাইলতা মাছৰ জোল হৈ গ'ল।